আর প্রথম রাস্তাটো হয় আন্ধেৰিঘাট ডিমাকুচি আৰু সেই ৰাস্তাটো আমি উদ্বোধন কৰিছোঁ আসাম মালা। ইয়াৰ পিছত আমাৰ মুহুৰীপাৰা বগামাটি বাঙালীপাৰা ৰাস্তা এইটো আমি উদ্বোধন কৰিছোঁ। ইয়াৰ পিছত এতিয়া তামোলপুৰ গড়েশ্বৰ চকটো গড়েশ্বৰ কলেজ এইটো। ইয়াৰ পিছত আকৌ আমাৰ দাৰকুচিৰ পৰা তাৰমানে তামোলপুৰ এইটো দাৰকুচিৰ পৰা চনখৰীয়া ৰাস্তা এইটো আমি উদ্বোধন কৰিম। আসাম মালাৰ ভিতৰত আমাৰ ব্ৰিটিছ অঞ্চলত 6টা ৰাস্তা আছে। 6টা ৰাস্তাৰ ভিতৰত 4টাটো আমি আজি উদ্বোধন কৰিম বা কৰি আছোঁ আমি। আৰু বাকী 2টা আছে এইটো আমি নেক্সট পৰ্যায়ত আমি কৰিম। মুঠতে আমি ধন্যবাদ দিব লাগিব 25-26ত আমাৰ ব্ৰিটিছ অঞ্চলত আমি 6টা অসম মালাৰ আণ্ডাৰত আমি ৰাস্তা পাবলৈ সক্ষম হৈছে। আমি CM ছাৰক আমি ধন্যবাদ দিছোঁ। আকৌ আমি নেক্সট ইয়াৰত 26-27ত অসম মালাত আৰু আমাৰ বহুত ৰাস্তা আছে এনেকুৱা বনাব লগা, দলঙো আছে সেইটো আমি বনাম। আৰু সেইফালে আমি আজি এই ৰৌতা ওচৰত এই আমাৰ এইটো কি কয় লালপুৰ চিট ফাৰ্মৰ আমি নতুন আমি 171 crore মানে স্পৰ্টছৰ আমি স্পৰ্টছ একাডেমি আমি ফাউণ্ডেশ্যন কৰিব পাৰিছোঁ। তো আমাৰ বহুত আছে, মুঠতে আমি 2 মাহ মাত্ৰ আছে, বহুত কাম কৰিম কথা সেইটো বাছ। বাৰী দলঙৰ যিটো পইচা সেইটো ৱৰ্ল্ড বেংকৰ এই অসমমালা ৰাস্তাত ইনক্লুড হোৱা নাই, সেইটো বেলেগকৈ হ'ব অলৰেডি চেংচন। মই চিনি নাপায়, মই তাক চিনি নাপায়, মই দেখাও নাই একবাৰ। মই চিনি নাপায়, চিনি পালে কিবা একটা ক'লে হয়, মই চিনি নাপায় দেখাও পাৰোঁ নাই, মই নাজানোই মই কোন জলেন বসুমতাৰী দেই হ'ব ক'ত UPPLৰ দিনত যেনিবা UPPLে ভাবি আছিল এইবিলাক পইচা নিজৰ পকেটৰ পইচা বুলি ভাবি আছিল, সেইকাৰণে এইবিলাক ৰাস্তা বনোৱা নাই। এইটো অসম চৰকাৰ বা ভাৰত চৰকাৰৰ পইচা আপোনাক দিছে ৰাস্তা বনাবৰ কাৰণে, এইবিলাক বনাব লাগিছিল, কিন্তু ইহঁতে ভাবিছিল এই পইচাটো নিজৰ পকেটৰ পইচা, সেইকাৰণে বনোৱা নাই।